কি বনাইছা মৰিচা শাক ভাজি এই চামনিৰ গোন্ধটো ওলাইছে মই বিৰাট ভাল পাওঁ চামনি গোন্ধ চামনি শাক ভাজি মানে চামনি শাক ভাজি এই বঢ়িয়া চামনিটো ক'ত পাৰি এইটো চামনি বঢ়িয়া এইটো মানে কিহেৰে বনাই চামনিটো গাখীৰৰ সৰ বুলি কয় কেনেকৈ বনাই বস্তুটো এইটো গাখীৰৰ সৰ এটা বাচনত থৈ 2-3 দিনমান থোৱাৰ পিছত আৰু দৈ গাখীৰৰ যিটো সৰ ওলায় ওপৰৰ ক্ৰীমটো এইটো 3 দিনমান থোৱাৰ পিছত ভাজিব পাৰি ভাজিলে ওপৰত ঘি উঠিব তলত সৰ লাগিব এইটো মানে গাখীৰৰ চামনিটো নেকি চামনিটো গাখীৰৰ ওপৰত যিখিনি ক্ৰীম থাকে এই ক্ৰীমটো আৰু হাতত কি লৈ আছা এইটো মৰিচা শাক খুতুৰা শাক মিক্স আছে এইটো বেঙেনা কুটি দিম ইয়াত ভাল লাগিব ইয়াত মানে এইটো দিয়া যাব ঘিটো কাঢ়ি ল'ম ঘিটো চেকি ল'ম চেকনাইদি চেকি লৈ তলত যিখিনি সৰ পৰিব সৰটো উঠাই আমি এনেই পৰিৱেশন কৰিম আৰু চাটনিৰ নিচিনা কৰি আৰু ওপৰত যিখিনি ফেন উঠি আছে এইখিনি আকৌ ভাজিখিনিত দিম ইয়াৰ লগত মানে মিক্স কৰি বনোৱা যাব মিক্স কৰি বনাব যাব কিমান সময় লাগে এইখিনি বনাওঁতে লাগে আধা ঘণ্টামান সময় এইটো মই বিয়া খাব যাব ওলাইছোঁ গতিকে মই ৰেচিপিটো দেখাব লাগিছিল হ'ব আহি দেখাবা ফেন কিয় উঠি আছে ইয়াতে এইটো দধি মঠা নাই মই আন্ধাৰে পোৱাৰে সেই সূৰ্য নুঠা টাইমতে উঠি দধি মুঠিব লাগে কম কাৰণে মই আৰু দেৰি কৰি সূৰ্য উদয় হোৱাৰ পিছত চৰুত বহাই দিলোঁ মঠা নাই সেইকাৰণে ফেনটো ওপৰত উঠি আছে কেনেকৈ মঠা বস্তুটো এই খাটনিদি খাটি থাকে খাটি এই খাটি দি পানী দি ধুই থাকে ধুওঁতে ভাল বস্তুটো উঠি লেতেৰা বস্তুটো ধোৱা যায় থাকে মানে কি সূৰ্য উদয়ৰ কথা ক'লে যে কিবা সূৰ্য উঠিলে তাৰমানে ফেন উঠি থাকে ক্ৰীমটো ভাজিলে ফেন উঠি থাকে এইটো দেৰি লাগে সেইকাৰণে এইটো মুঠিলে এইটো লাড়ুটো বহাই দিলে হৈ যায় আৰু এইটো শাকটো কেতিয়া কিমান সময় পিছত এই ঘিটো কাঢ়ি থোৱাৰ পিছত দিব লাগিব এইটো শাক তলত খৰটো কাঢ়িম ওপৰত ঘিটো লাগিব আৰু চৰুটোত এইখিনি ভাজিম আৰু পিছত বঢ়িয়া আৰু কিমান সময় আছে বাকী আৰু 5 মিনিট সময় আছে কিমান সময় গ'ল 10 মিনিট গ'ল এই ভাজিব কিমান সময় লাগে এইটো সময় 20 মিনিট লাগে এইটো ভাজোতে চামনিটো শাকটো ভাজোতে বেছি সময় নালাগে নালাগে এইখিনি ভাজোতে আধা ঘণ্টা আৰু গোটেই মিলি আধা ঘণ্টা